সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ পৰা মনত এটা হেঁপাহ আছিল, ইমান ওচৰতে আছোঁ এই ঠাইখনলৈ যাম বুলি, আৰু সেই ঠাইখনেই হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ, এখন প্ৰধান সাংস্কৃতিক আৰু আধ্যাত্মিক প্ৰতিষ্ঠান। আহিয়ে আপোনালোকক মই নিজে চোৱাৰ উপৰিও আপোনালোককো মোৰ ভিডিঅ'ৰ জৰিয়তে এই কলাক্ষেত্ৰখন দেখুৱাব খুজিছোঁ। ওপৰে অকণমান চাওঁচোন আহক। প্ৰথমতে আমি ইয়াত টিকট কৰিব লাগিব। এইফালে আমি টিকট কাউণ্টাৰলৈ গ'লোঁ, তাতে আমি প্ৰত্যেকেই টিকট কৰিলোঁ, কৰি পেলাই এয়া সোমাই আহিছোঁ মূল দ্বাৰেদি। আমি ইয়ালৈ সোমাওঁতে প্ৰায় বেলি পৰো হৈছিলে, আকাশখন ফৰকাল, সেইকাৰণে সেয়া মাৰ যাব ধৰা সূৰ্যটো একদম হেঙুলীয়া হৈ আছে। আৰু এয়া দেখিছে নহয়, সোঁহাতে এটা ডাঙৰ পুখুৰীটোৰ চাৰিওফালে এয়া ধুনীয়াকৈ বন্ধাই ৰাখিছে, আৰু তললৈ পুখুৰীটোলৈ নামি যাব পৰাকৈ চিৰিও দি থৈছে। পুখুৰীটো খুব সম্ভৱ বেছি গভীৰ নহয়, আমি ওপৰৰ পৰা পানীখিনি দেখিয়ে আছোঁ। পুখুৰীটো চাৰিওফালেও ধুনীয়াকৈ ফুৰিব পৰা সুবিধা আছে, আৰু কাষত বহিলৈ ধুনীয়াকৈ ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। এয়া চব ধুনীয়াকৈ ৰেলিং দি থৈছে, আৰু কাষত থকা যিবোৰ গছ গছনি সেইবোৰ ইমান ধুনীয়াকৈ পৰিপাটিকৈ ৰুইছে, আৰু কিছুমান গছ ধুনীয়াকৈ কাটিং কৰি থৈছে। মুঠতে বহুত ভাল লাগিছে, এটা ধুনীয়া বতাহো মাৰি আছে। এই গছজোপা চব ইমান ধুনীয়া লাগিছে। পাতবোৰ অলপ বগা, আৰু বেলি পৰিবলৈ ধৰা সেই সূৰ্য পোহৰটোৱে ধুনীয়া কৰি ৰাখিছে। আৰু সৰু ল'ৰা ছোৱালীবোৰে ইয়াততো বহুত ঠাই আছে, গতিকে সিহঁতে চাইকেল চলাইছে, খেলিছে, দৌৰিছে, দেখিয়ে ভাল লাগিছে সিহঁতক। শ্ৰী মাধৱদেৱৰ আদৰ্শ আৰু অসমীয়া সংস্কৃতি প্ৰচাৰৰ বাবে 44 বিঘা মাটিৰ এই কলাক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে 2023 চনৰ 10 মে' তাৰিখে। আৰু মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য বদলা পদ্ম আতাই 1606 চনত প্ৰতিষ্ঠা কৰা বদলা পদ্ম আতা সত্ৰতে এই কলাক্ষেত্ৰখন নিৰ্মাণ কৰিছে। এয়া শিশুসকলৰ বাবে এইখন উদ্যান। ইয়াত 12 বছৰ তলৰ যিসকল শিশু তেওঁলোকে খেলিবৰ বাবে ইয়াত সুবিধা কৰি দিছে। ইয়ালৈ আহিলে ঠায়ে বহিব পৰা ব্যৱস্থাও আছে। ধুনীয়া ফুলেৰে সজোৱা ঠাইবোৰ ফুৰি বহুত ভাল লাগিছে, আৰু আমাৰ যিবিলাক অসমীয়া কলা সংস্কৃতি সেইবিলাকো ধুনীয়াকৈ ইয়াত অংকন কৰি থোৱা আছে। আৰু চবতকৈ ভাল লাগিছে জ্যোতি সংগীত, ৰাভা সংগীত আৰু ভূপেন্দ্ৰ সংগীত বজাই থৈছে। সেইকাৰণে সেই গানৰ তালে খেলা, খোজকঢ়া, ইয়াত ফুৰাৰ আনন্দটোৱে সঁচাকৈ বেলেগ হৈ গৈছে। খোজকাঢ়ি আহি থাকোঁতে এনেকৈ যিবোৰ মাজৰ খালী ঠাই আছে, তাত ধুনীয়াকৈ ফুলৰ আৰু গছৰ বাগিচাবোৰৰ মাজে আমাৰ যিবোৰ কলা সংস্কৃতি সুন্দৰকৈ ইয়াত দাঙি ধৰা হৈছে। এইফালে আছে আমাৰ সত্ৰীয়া সংস্কৃতি। এনেকৈ ঠায়ে আমাৰ যিখিনি অসমৰ কলা সংস্কৃতি আমি উপভোগ কৰিলোঁ। তাৰ পাছত আমি আহিলোঁ ইয়াত যিটো সংগ্ৰহালয় আছে তাৰ ভিতৰলৈ। কিন্তু দুৰ্ভাগ্য যে আপোনালোকৰ সংগ্ৰহালয়ৰ ভিতৰখিনি আমি দেখুৱাব নোৱাৰোঁ, তাত কেমেৰা বা মোবাইল নিয়াটো একেবাৰে নিষিদ্ধ। তাত আমি কি দেখিলোঁ তাকে আপোনালোকক বৰ্ণনা কৰিছোঁ। আমাৰ যিসকলে গুৱাহাটী কলাক্ষেত্ৰ চাবলৈ গৈছে তেখেতসকলে তাত যিখিনি দেখিছে ইয়াতো সেই একেই আছে। সাঁচিপাতৰ পুথিৰ লগতে আমাৰ ভাওনা সংস্কৃতিৰ যিখিনি বস্তু, মুখাৰ পৰা আৰম্ভ কৰি সাজ পোছাক, আমাৰ অসমীয়া সমাজৰ বিবাহ অনুষ্ঠানৰ দৰা কইনা, ৰাস উৎসৱ, তাৰপিছত আছে গায়ন বায়ন, এনেকৈ আমাৰ যিখিনি প্ৰয়োজনীয় আমাৰ প্ৰচলিত
কৃষ্টি সংস্কৃতি সকলোখিনি আছে। ভাল লাগিলে। আৰু তাত আছে আপোনাৰ আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱৰ যিখিনি উপহাৰ, সেই উপহাৰখিনি এটা কোঠাত সম্পূৰ্ণকৈ সজাই থোৱা আছে। বিভিন্ন ধৰণৰ উপহাৰে ভৰি আছে, সেয়াও ভাল লাগিলে চাই। যিসকলে ইয়ালৈ অহা নাই, আপোনাৰ সংগ্ৰহালয়ত থকা বস্তুবোৰ চাই সঁচাকৈ ভাল পাব, বহুত ভাল লাগিলে। আৰু এইফালে ঘূৰি পকি চাই আহোঁতে আমি এতিয়া পালোহি ইয়াত থকা নামঘৰ ভাগত। এয়া নামঘৰ ভাগৰ ভিতৰলৈ সোমাই যাওঁ। এতিয়া সন্ধিয়া সময় হৈছে, গতিকে নামঘৰৰ ধূপ চাকি জ্বলাব আৰু আমিও এই সময়তে সেৱা এভাগ কৰিম। আহক এতিয়া নামঘৰজন দেখাওঁ। আমি নামঘৰৰ ভিতৰত কাকো দেখা নাপালোঁ, সেইকাৰণে বাহিৰৰ পৰাই সেৱা এটা জনালোঁ। আৰু নামঘৰৰ এই কাষতে থকা ঘৰসমূহত মানে বহাবিলাকত ভকতসকল থাকে বুলি জানিব পাৰিছোঁ। আমি নামঘৰলৈ আহোঁতে কাকো লগ নাপাইছিলোঁ, সেইকাৰণে বাহিৰৰ পৰাই সেৱা এভাগ জনাই ভিতৰৰ পৰিৱেশটো চালোঁ আৰু মনটো সঁচাকৈ শান্তি লাগিল। এতিয়া আপোনালোকক বাকী অংশখিনি ভাল লাগিছে সময়খিনি। নামঘৰৰ পৰা ওলাই আকৌ এখন এয়া গুলপীয়া ৰঙৰ ৰাঙলৰ ফুলৰ বাগানখন দেখিলোঁ। তাতে আমি 2-একপি ফটো তুলিলোঁ আৰু ইতিমধ্যে আন্ধাৰ নামি আহিছে। এইবাৰ আমি আহিছোঁ ইয়াতে থকা অৰ্কিড পাৰ্কখনলৈ। আহকচোন অৰ্কিড পাৰ্কখনৰ ভিতৰলৈ সোমাই যাওঁ। অৰ্কিড পাৰ্কখনলৈ সোমাই যোৱাৰ কাষতে আৰু এখন চিলড্ৰেন পাৰ্ক আছে। ইয়াতো এতিয়া গধূলি যথেষ্ট ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰি ভিৰ কৰি আছে। এইখনেই কলাক্ষেত্ৰত থকা অৰ্কিড কুঞ্জ। আহকচোন ভিতৰলৈ যাওঁ, কি কি অৰ্কিড আছে আপোনালোকক দেখুৱাওঁ। সেউজীয়া কাপোৰেৰে বেৰি থোৱা এই সৰু অৰ্কিডখিনিৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ অৰ্কিড আছে। সেয়া ওপৰৰ পৰাও একদম কাঠ লগাই ধুনীয়াকৈ অৰ্কিডবোৰ লগাই থৈছে। যেতিয়া ছিজন আছিলে তেতিয়া হয়তো খুব ধুনীয়াকৈ এইখিনি ফুলিছিলে। তলতো অকণমানি পুখুৰী এটা কৰি থৈছে, তাত ভেট পদুম ফুলাৰ ব্যৱস্থা কৰি থৈছে। এয়া চব ওলমাই অৰ্কিডবিলাক ৰাখিছে। এইফালে গছৰ ডালতো বান্ধি থৈছে ধুনীয়াকৈ। সৰু যদিও কিন্তু বিভিন্ন প্ৰজাতিৰ ইয়াত অৰ্কিড আছে। ইয়াত থকা অৰ্কিডখিনি দেখি এনেকুৱা লাগিছে ইয়াত না পানী আছে, না মাটি আছে, না কোনোবা গছত বগাবলৈ দিছে। কিছুমান ৰছী লগাই ওলমাই থৈছে, তাতে কিন্তু ফুলি যোৱা কলিবোৰ লাগি আছে, হয়তো এনেকৈ ফুলিছিল। একেবাৰে শেষত আমি ইয়াত পাণ্ডুলিপি ভৱনত সোমালোঁ। তাৰপাছত ওলাই আহি এয়া বাঁহ আৰু কাঠেৰে ধুনীয়াকৈ এখন উদ্যান আছে, তাতে আমি ৰৈ এয়া ফটো শ্বুট কৰিলোঁ। মা, বাইদেউ, ভাগিনজনী, ভিনদেউ আমি সকলোৱে একপি ফটো তুলি ল'লোঁ। তাৰপাছত পুখুৰীৰ পাৰত আকৌ অকণমান নবহাকৈ আহিব নোৱাৰি নহয়। সেয়া পুখুৰীটো যে দেখুৱাইছিলোঁ আপোনালোকক, তাতে দুকপিমান ফটো মাৰি আমি তাৰ পৰা ওলাই আহিলোঁ। ইমান ধুনীয়া, ইমান সুন্দৰ মাধৱদেৱ কলাক্ষেত্ৰ। আপোনালোকে যিসকলে যোৱা নাই সঁচাকৈ যাব, ভাল লাগিব। আৰু নতুন কৌশলেৰে ইয়াত সকলো বস্তু নিৰ্মাণ কৰিছে, নিশ্চয় ভাল পাব। আজি ভিডিঅ'টো মোৰ ইমানেই আছিল। যদি ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু কমেণ্ট এটা কৰিব। যদি আপুনি মোৰ চেনেললৈ প্ৰথম আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ সামৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।